हेलो बंधुসকল ভালে আছে নে পেটিএম সৰজত সকলোকে স্বাগতম জানাইছো আজি মোৰ ভিডিঅখন দেখি টাইটেল বাৰত দেখিবলৈ পালে যে ফ্ৰী ৰয়েল পাস পাবজিৰ ৰয়েল পাস ইকিটাল জিকিবৰ কাৰণে মই আজি এটা এপ লৈ আছে যিখিনি আপুনি কিছুমান সাৰ্ভে কমপ্লিট কৰিলে আপুনি তাত কইন্স খিনি ৰিডিম কৰিলে ৰয়েল পাস পাব তেতিয়ালে বন্ধুসকল ভিডিঅখন ষ্টাৰ্ট কৰো আহক বন্ধুসকল এটা কাম কৰি আপুনি যোনটো ভিডিওৰ লিংক ডেসক্ৰিপশন বাৰটো খুলি লব তাৰপিছত এটা লিংক দিম এম গেমাৰ বুলি তাত আপুনি ক্লিক কৰিব লিংকটোত ক্লিক কৰাৰ লগে লগে আপুনি এনেকা এটা ইন্টাৰফেস পাব আৰু প্লে ষ্ট'ৰ ডাইৰেক্ট হয় আপুনি এইটো এম গেমাৰ গেট গেম ক্ৰেডিট এণ্ড গেট ইউসি এণ্ড ৰয়েল পাস বুলি এপ্লিকেশন এটা পাব আপুনি ইনষ্টল কৰি ল'ব মই ইনষ্টল কৰি লৈছো তাৰপিছত ওপেন কৰাৰ লগে লগে আপোনাৰ এনেকা এটা ডেছ পাব চাইছে পাবজি ইউসি গেট অফিচিয়েল পাবজি ইউসি এণ্ড পাবজি লাইট বিসি বুলি আছে আপুনি আৰু স্লাইড কৰিব স্লাইড কৰাৰ লগে লগে ফ্ৰী ফায়াৰ গেট ফ্ৰী ডায়মণ্ড ফ্ৰী ফায়াৰ মানে ডায়মণ্ড পাব ইয়াত তাৰপিছত আপুনি আৰ্ন মানি আপুনি পেটিএম or পেপলৰ কাৰণে কেছ লাব পাৰিব ইয়াত তাৰপিছত প্ৰথমে ডেশবৰ্ডটো খোল খোৱাৰ লগে লগে আপুনি ইয়াত লগইন উইথ ফেসবুক আপোনাৰ ফেসবুক মানে আইডি দি ইয়াত লগইন কৰিব লাগিব লগইন কৰাৰ লগে লগে আপুনি এনেকা এটা ইন্টাৰেষ্ট পাব আপুনি ইয়েস আই এগ্ৰি বুলি ক্লিক কৰিব তাৰপিছত এলাউ কৰিব লকে আপোনাৰ ডিভাইসটো তাৰপিছত আপুনি এনেকা আপোনাৰ লোডিং ল'ব তাৰপিছত এম গেমাৰত লগইন হোৱাৰ পিছত ওটিপি এটা আহিব তাৰপিছত আৰু এবাৰ ক্লিক কৰাৰ লগে ভেৰিফাই কৰাৰ লগে এটা লগইন মানে লগইন ভেৰিফাই কৰাৰ লগে আপোনাৰ এটা এনেকা ডেসক্ৰিপশন মানে খুলিব তাৰপিছত আপুনি এনেকা এটা ইন্টাৰফেস পাব তাৰপিছত দেখি পাইছে গেম টুৰ্নামেন্ট সাৰ্ভে অফাৰ টেক অফাৰ ইনপুট কোড ইনভাইট ফ্ৰেন্ড বন্ধুসকল ইয়াত সাৰ্ভে কৰাটো একদম দেখি পালে ইয়াত সাৰ্ভে এভেলেবল আহি গ'লে মই কেনসেল কৰিম মই তিনি এটা সাৰ্ভে কমপ্লিট কৰিছো আপুনি চাইছে মোৰ 505 কইন আছিল মই অলৰেডি 1 रुपीस মানে ৰিডিম কৰিলো আপুনি ইয়া চাব পাৰে ইয়াত 10 रुपीस 50 रुपीस আছে আপুনি পইচা না লাগে আপোনাৰ ৰয়েল পাস লাগে আপুনি যাব ডাইৰেক্ট ফ্ৰী ফায়াৰত যাব ফ্ৰী ফায়াৰ চাইছে 4000 ডায়মণ্ড হল 4000 কইনছ হলে আপুনি 50 ডায়মণ্ড পাব আপুনি গেম খেলি হলেও আপুনি গেম খেলি 50 ডায়মণ্ড উলিয়াব নোৱাৰে বাইৰ চাইছে 100 ডায়মণ্ড আছে আপুনি আৰু গুছি যাব ইয়াত পাবজি ইউসি চাইছে পাবজিৰ চাইছে ইয়াত কিন্তু মিনিমাম এৰি 8 ইউসিৰ কাৰণে ইয়াত চাইছে 35 ইউসি যোনটো 4000 কইন হলে আপুনি পাই যাব মই আপোনাক মানে এটা এডভাইস দিব বিচাৰো যে আপুনি ইয়াত বেছিভাগ মানে বেছি কইনছ হোৱা পিছতহে মানে ৰিডিম কৰিব কিয়নো কম এছাইলক ইয়াত 8 ইউসি 1000 লাগে আৰু ইয়াত 4035 ইউসি তেতিয়া ভাবি লওক কিমান আপোনাৰ লাভ আছে তেতিয়ালে বন্ধুসকল বেকত যাও আপুনি পুন প্ৰথমে ইয়াত কি কৰিব ইয়াত গেম খেলিও মানে কইনছ জিকিব পাৰে সাৰ্ভে অফাৰত কৰিব পাৰে সাৰ্ভে আপুনি কমপ্লিট কৰিব লাগে নেকা সাৰ্ভে হ'ব আপোনাৰ নাম ধৰি লওক মই এটা এক্সাম্পল দেখাই দিছো এটা নাই বাৰু এটা তলটো চাই লম ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি ইন্টাৰফেস পাব তাত আপুনি সাৰ্ভে কমপ্লিট কৰিব লাগিব এক মিনিট ৰখিব এটা অফাৰ দেখি পাইছেনে ইয়াত সাৰ্ভে হয় কিটা আপুনি চাই লওক কিমান কইনছ পাব টেক সাৰ্ভে 2457 কইনছ ইয়াত 1433 কইনছ এনেকা কইনছ পাই থাকে আপুনি খালি সাৰ্ভে কৰিলে হয় আপুনি ইয়াত দুটা এনেকা ধৰিলে দুটা কইনছ পাই গ'ল তো 5000 হৈ গ'ল আপোনাৰ বহুতো মানে হেৰি কৰিব পাৰিব তেতিয়া বেকত যাও তাৰ পিছত আপুনি ধৰি লওক ইনভাইট কৰিব পাৰে ইনভাইট ফ্ৰেন্ড কৰিলে কিমান পাব চাই লওক আপুনি যদি গেট 50 কইনছ ইনভাইট কৰাৰ লগে আৰু প্লাস 15 কইনছ ইউৰ ফ্ৰেন্ডছ আৰু আপোনাৰ যোন বন্ধুৰে 15টা কইন পাব আৰু আপুনি পাব 50টা কইনছ বেকত যাও তাৰ পিছত ইয়াত চাইছে ৰিডিম অপচনত ৰিডিমত যাও মই এটা ৰিডিম কৰিছো মই ৰিডিম কৰাত এটা 1 रुपीसৰ কেশবেক পাইছে আপুনি দেখি পাইছে কেশ ওয়ালেট এপ বুলি আছিল 1 रुपीस কি ৰিসিভ হৈছে মানে বন্ধুসকল ভিডিওটো যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব
কিয়নো মই অসমৰ ল'ৰা যেতিয়া অসমৰ এটা ভালৰ কাৰণে এটা ভিডিঅ' বনাইছে আপোনালোকে লাইক কৰাটো মানে বাধ্যতামূলক বুলি মই নিজে ভাবোঁ। বন্ধুসকল আপুনি যদি পেটিএমৰ বা আৰ্নিং এপৰ বা গেমিং এপৰ বিষয়ে যদি কোনো অসুবিধা থাকে মোক কমেণ্টত জনাওক, মই আপোনালোকক মানে তাৰ সলিউশ্যনটো দিব পাৰোঁ। আৰু বন্ধুসকল আজি কালি এটা নতুন মানে ইউটিউব চেনেল খুলিছে যি কমেডি ভিডিঅ'ৰ কাৰণে ফেমাছ হৈছে। আপুনি যদি তাৰ লিংক মানে চাব বিচাৰে ভিডিঅ'খিনি, মই আপোনাৰ তলত এটা মানে ডিছক্ৰিপশ্যন তলত লিংকৰ তলত এটা লিংক দি দিম, আপুনি তাত ক্লিক কৰিলে তাত ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাবলৈ নাপাহৰিব। বন্ধুসকল ইয়াকে কৈ আজি ভিডিঅ'টো সামৰি মাৰিছোঁ, ধন্যবাদ। আৰু যিখিনি মানে বন্ধু আছে মোৰ টেলিগ্ৰামত জইন কৰিব আৰু তাত কিছুমান যদি অসুবিধা থাকে মোক বা কমেণ্টত জনালে মই গোটেইকেইটি মানে ছল্ভ কৰি দিম। থেংক ইউ।